কপালত যদি সুখ নাথাকে জোৰ কৰি সুখ অনাটো অসম্ভৱ। নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বাস্তৱেই দেখা পায়। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। যাৰ মনটো ভাল হয় তেওঁৰ ভাগ্যখন বহুত বেয়া হয়। সম্পৰ্ক ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট। দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে। সুখ হাজাৰ বিচাৰিলেও পোৱা নাযায়, কিন্তু দুখ নিবিচাৰাকৈয়ে বহুত পোৱা যায়। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে যাক পাহৰিব নোৱাৰি আৰু নিজৰ কৰাৰ অধিকাৰো নাথাকে। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ দিব নালাগে। সপোন প্ৰত্যেকে দেখে, কিন্তু সপোনবোৰ পূৰণ কৰাৰ ভাগ্য প্ৰত্যেকৰে নাথাকে। মানুহ কেতিয়াও বেয়াকৈ জন্ম নহয়। এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি। জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু জীৱনৰ কঠিনতাই আমাক বহুত শিকায়। মানুহক চেহেৰা কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়ত মনত পেলাব, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত স্থান নিদিব। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগি আৰু কিছু সহ্য কৰি। মানুহ যিমান ডাঙৰ হয়, আনন্দবোৰ সিমানেই দূৰত হেৰাই যায়।